মূলটো অপৰাই ল সোনিয়া ভাই এতিয়া তোৰ কেনেকুৱা স্বাস্থ্য কি হৈছিলে স্বাস্থ্যটো হৈছিলে আপুনি ভাল হৈছিলে লিভাৰ কালচাৰ হৈছিলে আপুনি লৈছে হেৰি বোকাখাট লৈ পুনেন বৰকটিৰ ওচৰত লৈ পেলাই মোক ভাল কৰিছে আপুনি এতিয়া বৰ্তমান মই ভালে আছোঁ বৰ্তমান ভাল ভালে 18 বছৰ তোৰতো পেট ফুলি গৈছিলে ন ফুলি গৈছে কিমান ফুলিছিলে ইমানটো ফুলি গৈছিলে মানুহে আৰু কি হৈছিলে নাভিটো ফুলি গৈছে মানুহে কৈছিলে বোলে মুৰ্গী চুৰ কৰি খাইছিলে বোলে তাক টিকলি বান মাৰিছে মৰি যাব টেকলি বান মাৰিছে বুলি কৈছিলে কাৰোবাৰ মুৰ্গী খাইছিলে বুলি আপুনি ভগৱানকে খাৰা বোকাঘাট ওচৰত লৈ পেলাই মোক ভাল কৰিলে তেতিয়া ওলালে লিভাৰ আলচাৰ ওলালে তেতিয়া মই ভাল হৈছিলে আপোনাৰ আশীৰ্বাদ আৰু যিটো পুনেন বৰকটি আমাৰ যিটো দৰৱ দিলে দাদা আধা কেজি ৰচুন আধা কেজি ময়দা মম 3টাকে 6টাকে জ্বলাইছে আপুনি 3 জ্বলাইছে পিঠিত জ্বলাইছে পিঠিত জ্বলাওঁতে কমি গ'ল নাভিত প্ৰেছাৰ প্ৰথমত ক্লিয়াৰ হৈ গ'ল এতিয়ালৈকে বৰ্তমান ভালে আছোঁ আজি কিমান বছৰ হ'ল কেতিয়া কৈছিলে 2006 গৈছিল কিমান 2006 পৰা এতিয়া 16 বছৰ হৈ গ'ল 16 বছৰ একো ডক্টৰ আৰু ওচৰত যাবলগীয়া হোৱা নাই ঠিক আছে এতিয়া যে কাম বন কৰি থাকা কৰি আছোঁ দাদা আপোনাৰ আশীৰ্বাদত কাম বন কৰি আছোঁ খাই আছোঁ সোনিয়া কুৰুৱা এওঁৰ 2006 চনতে লিভাৰ আলচাৰ হ'ল হৈ পেলাই তেওঁ খুব মানে এই আমাৰ লোকেল চুলাই বুলি যিটো কয় তেওঁলোকৰ সমাজত এইটো মানে প্ৰচলিত আদিবাসীৰ মাজত এইটো খাইছিলে বেছি খোৱাৰ কাৰণে তেওঁৰ পেটটো ফুলি গ'ল পেটটো ফুলি গ'ল আৰু নাভিটো ওলাই গ'ল এইটো মানে মানুহেতো টেকেলি হাঁহ বুলি কৈছে চবেই মৰিব ক'লে মোৰ ওচৰৰ মানুহ তাৰ বোলো মই ডক্টৰ পুলিন বগতীৰ ওচৰত লৈ যাওঁ এতিয়া পুলিন বগতীৰ ওচৰলৈ লৈ গ'লো ডক্টৰ বগতীয়ে ক'লে যে এইটো মানে অন্য ট্ৰিটমেণ্ট নাই নকৰোঁ এই নতুন ট্ৰিটমেণ্ট এটা আছে চাইনিজ থেৰাপি তোক মই শিকাই দিম যদি তই দিব পাৰ তেতিয়াহ'লে মানুহটো হয়তো এক্সপেৰিমেণ্টেলি চাব পাৰা ভাল হ'লে হৈ যাব পাৰে তেতিয়া আৰু বহুত মানুহ ভালো হৈছে এইটো ঔষধত এনেকৈ বুলি কি নাম তোমাৰ আচ্ছা তোমাৰ অসুখৰ কথাটো কোৱাচোন কি হৈছিলে আৰু পেটটো মানে ডাঙৰ হৈ গৈছিলে নাই প্ৰথমতে ক'ত ট্ৰিটমেণ্ট কৰিছিলে তাত পেটৰ পৰা পানী উলিয়াইছিলে কেইবছৰ হ'ল এবছৰ হৈ গ'ল থিয় হৈ দিয়াচোন ৰ'বা তোমাৰ পিঠিটো চাওঁ এই পিঠিত যে সেইদিনাখন সেক দিছিলোঁ তাৰপিছত কিন্তু কি হৈছে কোৱাচোন ঘূৰি ল নাই এইটো সেক দিলোঁ এইফালে ঘূৰা এইফালে চোৱা আজি সেইদিনাখন সেক দিছিলোঁ যে তেতিয়া কি হ'ল ওলালে ওলোৱাৰ পিছত আজি লগাইছিলে কালি বহি আৰামত ভাত পাই 2-3বাৰ খালোঁ খাই মেলি আৰু সেইদিনা আমাৰ খানা চানা খাবলৈ ধৰিলোঁ আগতে ভোক কম আছিলে ভোক চোক নাই খাবলৈ মন গ'লে বমি হয় এতিয়া কেনেকুৱা হৈছে এতিয়া পূৰা ভাত খাই আৰু খোজ কাঢ়িবলৈ পাৰিছোঁ আৰু গোটেই হাঁচি ধামেলীয়া কৰিব এনেই বহি আছিলোঁ ঘৰত এতিয়া পেটটো সৰু হৈছে নেকি সৰু হৈছে কিমান সৰু হ'ল আগতে কিমান আছিলে এনেকৈ ডাঙৰ আছে একদম ইয়ালৈকে লাগি গৈছিলে এতিয়া সৰু হ'ল ডাঙৰ একদম বহুত সৰু হ'ল এতিয়া পূৰা ভাত খাব পাৰিছা ভাত খাব পাৰিছে ৰুটি ভাত চবেই খাইছে ভোক লাগিছে তাৰমানে ভোক অলপতে ভোক লাগি গৈছে নাকেদিন গোন্ধ ওলাইছে নেকি এতিয়া ওলাইছে
অৱস্থা বন্ধ আছে নহয় বন্ধ আছে আৰাম মাকটো লাগিব